মানুহ ভিৰ চলি পলি লয় একেবাৰে গোটেইখিনি আহিছে আৰু ৰাস্তাটো বহুত জাম যিহেতু বিহু আহি গৈছে বিহুৰ মেলাও ইয়াতে হৈছে গোটৰ ভাঙে এটা ষ্টলো বহিছে ডিগ্ৰী বুকুৰ ওচৰত আহিব পাৰে ল'ৰা ছোৱালীৰ সমাগম হৈছে সকলোৰে কইনাজনী বিদায় দিব খুজিছোঁ কি সুন্দৰ এটা বাক্য তেনেকুৱা কিছুমান যদি আমি জনাই আমি কৰোঁ আহি পালোঁ আহিব নাই বহুত মানুহ ভিৰ হৈছে বিফ বেয়া আছে চিৰি যাব লাগিব ভিডিঅ'ত একো কিনা নহ'ল ভাল লগা নাই গতিকে কণ্ট্ৰভাৰ্চি আছে সোৱাদ তাতে চাওঁ কেনেকুৱা ধৰণৰ ধচা আৰু কচু এডাল কৰিছোঁ খাই মেলি আৰু চাওঁ কি কেনেকৈ কেনেকৈ জেগাটো ধুনীয়া আছে কফিত চেনি গোলাবৰ কাৰণে আজিকালি এনেকুৱা ষ্ট্ৰিক দিয়ে চামুচৰ প্ৰয়োজন নাই কফিটো ভাল আছে দি দিয়ক খাই যদি ইভানক মাৰ ঘৰত থৈ আহিলোঁ সি নাহে গতিকে এইজনী আমাৰ লগত জইন কৰিছে এতিয়া জ্বলাব আহিছে ইয়াতে আমাক লৈ যাওঁ এতিয়া ভিতৰত হিৰইন আমাৰ ব'লা লিফ্টটো ৱেইট কৰিছোঁ তিনিটালা উঠিব নোৱাৰোঁ মই খোজকাঢ়ি হা নমি নমি চালে হ'ল ভাল লাগছে দিয়া চাই থাকা সিহঁতৰ হোৱাই নাই বস্তুখিনি কিনা হ'ল কিবা কিবি টেমা মেমা সিহঁতৰ দুজনে বহুত সময় স্পেণ্ড কৰিব পাৰে যিমান ঘণ্টা ঘূৰি থাকিব চোৱা হোৱা নাই সিহঁতৰ তেওঁ ডিচাইডে কৰিব পৰা নাই কোনটো ল'ব মলবিলাকত শ্বপিং কৰা ইজি বাট বিল পে' কৰাটো বহুত টান গোটেই মানুহ ৰখি আছে ইয়াতে বিলিঙৰ কাৰণে চ' বিলিং কৰোঁতে বহুত সময় লাগিব চাগে ম'ম' টাইম ম'ম' খাই আছে এতিয়া ম'ম' চম' খাই কেনে ইয়াক ড্ৰপ কৰিম ঘৰত আমি যাম ঘৰত কেনেকুৱা লাগিছে ম'ম'টো মাঞ্জাজনী আহি পালোঁ বজাৰৰ পৰা আহি কিনে ভাবিছোঁ কি কি আনিছোঁ নাই খাই দিওঁ এনেকুৱা চিচাৰ বটল আনিছোঁ পানী খাবলৈ ভাল হয় এনেকুৱা দুটা আনিছোঁ এনেকুৱা বটল এইটো খাবলৈ ভাল পানী ইয়াতে ইভানৰ কাৰণে চিম্পল টিফিন আৰু ইভানৰ কাৰণে আনিছোঁ জিন্সৰ পেণ্ট দুটা এইটো এটা আনিছোঁ আৰু এইটো এটা এইটো কালাৰৰ এটা মোৰ লাইটাৰটো বেয়া হৈ গৈছিল চ' লাইটাৰ এটা আনিছোঁ এইটো এনেকুৱা স্পৰ্টিং এটা ইয়াৰ লগত এটা পেণ্ট এইটো হ'ল মোৰ দাদা ল'ৰাৰ কাৰণে দিম আৰু ইভানৰ কাৰণে চিম্পল গৰম বহুত চ' এনেকুৱা হোৱাইট কালাৰৰ টি চাৰ্ট
এটা স্কাই কালাৰৰ টি-শাৰ্ট এইটো আৰু এনে ধূপকাঠি বাই 2 get 1 ফ্ৰী এনেকুৱা আৰু অলসো আনিছো ঘৰৰ কাৰণে মাষ্টাৰ অইল ৰিফাইন্ড অইল সয়খিনি বজাৰ কৰিলো গতিকে আজি কেনেকুৱা লাগিছে ব্লগটো প্লিজ জনাব জনে জনে চাই আছে প্লিজ লাইক বাটনে জনাই দিব জনে ফাৰ্স্ট চাই আছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু শেয়াৰ কৰিব সকলোকে চোৱাৰ কাৰণে ধন্যবাদ